জুবিন দাৰ 3টা গুণ আমি অলপো যদি গাত সোমোৱাই ল'ব পাৰোঁ, জুবিন দাই বিচৰা সোণৰ অসমখন আমি গঢ়াই তুলিব পাৰিম। প্ৰথম পইণ্টটো হৈছে জুবিন দা এজন ষ্টাৰ, চেলিব্ৰিটি, অসমৰ টপ ছিংগাৰ, লেজেণ্ড হৈও তেওঁ সাধাৰণ মানুহৰ নিচিনাকৈ থাকে। ফুটপাথত বহি পুৰি খোৱা, দুখীয়াক সহায় কৰা, ধনী দুখীয়া বাছ বিচাৰ নকৰা, ৰিক্সাৱালা, ঠেলাৱালা সকলোৰে লগত যদি আমি মিলি থাকিব পাৰোঁ, তেতিয়া অসমত ব্যৱধানেই নাথাকিব। থাকিব কেৱল ধনী দুখীয়া। ধনীয়ে গাড়ী লৈ যাব, দুখীয়াই চাইকেল লৈ যাব, কিন্তু মনৰ পৰা সকলো ধনী হ'ব, সকলোৱে মিলন হ'ব। জুবিন দাই এইটো কথা শিকাই থৈ গ'ল, আমি কিমান ল'ব পাৰোঁ আমাৰ ওপৰত নিৰ্ভৰ। জুবিন দাই কিবা এটা কাম কৰিলে ডেডিকেশ্যন দি কৰিছিল। জুবিন দাই 40,000 গান গাইছিল। জুবিন দাই এনেকুৱাও কৰিব পাৰিলেহেঁতেন, সৰু সুৰা গান নাগাওঁ, ডাঙৰ ডাঙৰ গানহে গাম বুলি ভাবিব পাৰিলেহেঁতেন। জুবিন দাই যি গান গোৱাৰ প্লেটফৰ্মটো তেওঁ কাম হিচাপে নলৈ পূজা কৰে। আচলতে সৰু ডাঙৰ গান পূজা কৰি এনেকুৱাকৈ লৈ গৈছিল যে গানটো অমৰ হয়। কিন্তু আমি কি কৰিছোঁ, এটা কাম ছাকচেছ হোৱাৰ পিছত সেইটো ধুনীয়াকৈ চলি থকাৰ মাজতে আমনি লাগি আকৌ বেলেগ এটা কাম কৰিবলৈ যাওঁ। জুবিন দা আজি লেজেণ্ড হোৱাৰ বিশেষ কাৰণ হ'ল ধৈৰ্য। জুবিন দা শিকালে যে ধৈৰ্য ধৰিব লাগিব। কিবা এটা কাম কৰি আছোঁ, কণ্টিনিউ কৰিয়ে থাকিব লাগিব। এদিন নহয় এদিন আমি ছাকচেছ পামেই। জুবিন দাই 3 নম্বৰ পইণ্টত শিকাই থৈ গ'ল অসমবাসীক যে মাত মাতিবলৈ, মনত যি আহিছে সকলো খুলি ক'বলৈ। ভিডিঅ'টো বহুতে দীঘল হৈ গৈছে, 3 নম্বৰ পইণ্টটো নেক্সট ভিডিঅ'ত ক'ম। আৰু সেইবাবে প্ৰথমতে ভিডিঅ'টো পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব আৰু ফ'ল' কৰি থৈ যাব। আজি মোৰ গান গাবলৈ মন নাই।